ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমান্তৰ প্ৰগতিৰ এনতম পদ কিদৰে নিৰ্ণয় কৰা হয় সেই বিষয়ে আলোচনা কৰিছোঁ। ধৰা হ'ল A1, A2, A3, A4 ইত্যাদি আপ টু AN এটা AP মানে সমান্তৰ প্ৰগতি। ইয়াৰ প্ৰথম পদ A আৰু সাধাৰণ অন্তৰ D। এতিয়া আমি পদসমূহ যদি আমি বেলেগে বেলেগে উলিয়াই চাওঁ, প্ৰথম পদ A1 মানে A, দ্বিতীয় পদ A2 মানে কি হ'ব? A ৰ লগত D যোগ হ'ব, অৰ্থাৎ প্ৰথম পদৰ লগত সাধাৰণ অন্তৰ যোগ হ'ব। A প্লাছ D মানে 1D, এই 1D টোক আমি এনেকৈ লিখিব পাৰোঁ, A প্লাছ 2 মাইনাছ 1D। 2 মাইনাছ 1 মানে 2ৰ পৰা 1 বিয়োগ কৰিলে 1 হ'ব, D হ'ব, তেতিয়া A প্লাছ D হ'ব। সেইদৰে তৃতীয় পদ A3 আমি কি বুলি ক'ম? A3 is equal to A2 প্লাছ D, অৰ্থাৎ দ্বিতীয় পদৰ লগত সাধাৰণ অন্তৰ যোগ। A2 মানে ইতিমধ্যে আমি পালোঁ এইটো A প্লাছ 2 মাইনাছ 1D, A প্লাছ 2 মাইনাছ 1D। গতিকে A2 is equal to হ'ব A প্লাছ D প্লাছ D, A প্লাছ D প্লাছ D, অৰ্থাৎ এইটো হ'ল A প্লাছ D আৰু এটা D যোগ কৰিলে আমি তৃতীয় পদটো পাম, অৰ্থাৎ দ্বিতীয় পদৰ লগত D যোগ কৰিলে তৃতীয় পদ পাম, A প্লাছ D প্লাছ D। তেতিয়া এইটো যোগ কৰিলে আমি পাম A প্লাছ 2D পাম। A প্লাছ 2D আমি এনেকৈ লিখিব পাৰোঁ, A প্লাছ 3 মাইনাছ 1D। A প্লাছ 2ৰ সলনি আমি লিখিছোঁ 3 মাইনাছ 1D। সেইদৰে চতুৰ্থ পদ যদি আমি কৰোঁ, চতুৰ্থ পদ A4 মানে হ'ল A3 প্লাছ D, অৰ্থাৎ তৃতীয় পদৰ লগত D যোগ। A3 মানে হ'ল A প্লাছ 2D আৰু তাৰ লগত এটা D যোগ, তেতিয়া আমি দুটা যোগ কৰিলে কি হ'ব? A প্লাছ 3D হ'ব, A প্লাছ 3D হ'ব। A প্লাছ 3D টোক আমি এনেকৈ লিখিম A প্লাছ 4 মাইনাছ 1D, 4ৰ পৰা 1 বিয়োগ কৰিলে 3 থাকিব, A প্লাছ 4 মাইনাছ 1D। এতিয়া এইদৰে আমি চতুৰ্থ পদ, পঞ্চম পদ, ষষ্ঠ পদ, সপ্তম পদ, অষ্টম পদ এনেকৈ যদি আমি কওঁ এনতম পদ যদি ক'বলৈ যাওঁ, তেতিয়া এইটো N লিখিব লাগিব। তেতিয়া আমি লিখিব পাৰিম A প্লাছ, পঞ্চম পদ লিখিলে আমি পাম 5 মাইনাছ 1, ষষ্ঠ পদ লিখিলে পাম 6 মাইনাছ 1, অষ্টম পদ লিখিলে পাম 7 মাইনাছ, এনেকৈ পাই হৈ থাকিম। গতিকে এনতম পদ লিখিলে আমি কি পাম? N মাইনাছ 1D, অৰ্থাৎ এইটোৱে হ'ল এনতম পদৰ সূত্ৰ। এনতম পদ উলিয়াবলৈ এই সূত্ৰটো আমি ব্যৱহাৰ কৰিম। এই সূত্ৰটোৰ সহায়ত আমি তিনিটা বস্তু উলিয়াব পাৰোঁ। এটা হ'ল ANটো ওলাবই, ইয়াৰ উপৰিও আমি A উলিয়াব পাৰোঁ, কিমান হ'ব? N উলিয়াব পাৰোঁ, কিমান হ'ব? আৰু D উলিয়াব পাৰোঁ, কিমান হ'ব? ইয়াত A মানে হ'ল প্ৰথম পদ, N মানে হ'ল পদৰ সংখ্যা, অৰ্থাৎ কিমানটা পদ থাকিব সমান্তৰ প্ৰগতিটোত, আৰু D মানে আমি জানোৱে সাধাৰণ অন্তৰ। এতিয়া এই চাৰিটাৰ ভিতৰত আমাক তিনিটা দিয়া থাকিব, এটা দিয়া নাথাকে। যিটো দিয়া নাথাকে সেইটোৰ মান আমি উলিয়াব পাৰিম। এই বিষয়ে এনেকুৱা অংক আছে আমাৰ পিছৰ অনুশীলনী 5.2ত আমি এনেকুৱা অংক কৰিবলৈ পাম।